বৰ্তমান মই ক'ত আছো চাব পাৰে ৰংঘৰে একদম বাকৰিত আছে করুন পাঁচ সাত এনে কাইটা কুইতে একদম নহয় মই ভাঙছো মই ভাঙছো মই ভাঙছো দে তই যাতে তো গোটেই মাৰি থৈ দিবি যা নকৰো যা আজিৰ পৰা ভিডিঅ' নকৰো যা তো নতুন এটা ব্লগৰ এতিয়া আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু মই আছো ইয়াতে জুই পুৱাই উৰুকা মানে গাইজ জুই মানে ধনী নহ'লে উৰুকা আধৰুৱা খাস বস্তুটো হৈছে এইটো আই লাভ ইউটিউব মাজত কিয় সোমাই আছা তই এইফালে চাব পাৰে আই লাভ ইউটিউব আমাৰ মানে দেখা মাইণ্ডছেটটোৱে বেলেগ না অলপ বেলেগ এতিয়া আমি যাইছো ডাইৰেক্ট ৰংঘৰক লাগি ৰংঘৰত মানে বিৰাট ডাঙৰ বিহু হয় তো আমি ৰংঘৰক লাগি যাম এতিয়া স্কুটি লৈ যাম তো বলক গাইজ ভিডিঅ'টো আৰম্ভ কৰো মানে আৰম্ভ কৰতা হে तो कैसे आप लोग তোৰ বৰ্তমান মই ক'ত আছো চাব পাৰে ৰংঘৰে একদম বাকৰিত আছে ৰংঘৰে গানে আঁকি দিয়ে প্ৰকৃতিৰে আলপনা সিয়াতে ৰং খানে ফুলৰে পাহি মেলে আহতৰে জোৰ মলয়া বতাহে তো ভাই মানে এই ৰংঘৰটো বনাওঁতে মানে কিমান দিন মান গৈছে তো 20-25 দিন গৈছে আৰু ইয়াতে মানে কিবা প্ৰগ্ৰেম হৈছে নেকি যোৱাকালি ফাংচন যত কি ভাবি বনাইছ যে প্ৰতি বছৰে বেলেগ বেলেগ ডিজাইনৰ বানাই থাকো আপলো এইবাৰ কি ৰংঘৰ বানাইছে এই ৰংঘৰটো চাব মানে দূৰৰ পৰা কোনোবা আহিছে না ধৰি লওক ইউটিউবাৰ বা এনে নিউজ চেনেল কেইজনমান মানে লগৰ মাজত আমি 5-6 জন পাঁচজনী তো গাইছ মানে চাব পাৰে 5-6জনী অলপ ভাবক না গাইছ মানে তো গাইজ মোৰ আগত চাব পাৰে এইটো প্ৰকাণ্ড ভেলা পুজি মানে চখ হে গাইজ কি ধুমা মানে কয় কিনকে বনাইছো মানে ধৰবাই পৰা নাই তো ভাই কিনকে বনাইছো গাছডাল গাছডাল বহুত কষ্ট অকল নাৰা দিয়ে না ভিতৰত কিবা গাছ চাছ আছে নাৰা দিয়ে বনাইছে অকল নাৰা দিয়ে মানে গাছডালৰ কেনে চিনটো কেনেকা কৰোঁ পাঁচ সাত এনে কাইটা কুইতে একদম কেকটা যায় কি মানে গাছ এডাল কিন্তু মানে কি পাজি কাটি দিছে পাতি কাটি দিছ মানে খাৰা কাট লাগলে খাৰা কাট লাগা মাথা খুটিছিল কিন্তু হা মাথা আছে অলপ কিছু আৰু ভাই বহুত লাজ কৰিছে কিয় লাজ কৰিছ আজি পৰা ওলাই আহিলো আৰু এইফালে মানে ধুনীয়া ভিউ পইণ্টত আছো দলঙৰ ওপৰত আৰু এইপিনে তোৰ মানে চশমাযোৰ কি হ'ল মানে এপাতটো নাইচোন চশমা জোৰ সিদিনা দি ইয়াতে ৰাতি থকনা লগাই দিছিলি দেখোন শুনি ভাংছি ৰাতি ৰাতি যি থকনা যি লগাই দিলি এনকে যি মোৰ গাত লাগি তোৰ গাতহে ভাংছি মোৰ গাত লাগি ভাংছি মানে মই ভাংছো নহয় মই ভাংছো নহয় মই ভাংছো দে নহয়, মই ভাংছো দে নহয় মই ভাংছো দে তই ভাঙা নাই মই ভাংছো হ'ব দে। তই ভাংছা তাৰ কথা নকবি তই ক'বাই তই ভাংছা কালি গাইজ এনেকে থকনা মাৰি দি ভাংছি তো মানে কি হ'ল গাইজ সিহঁতে এনে খুন্দা খাইছিল এনে মই নিজে ভাঙি দিছোঁ কাৰণ কি মানে যেনে এখন ৰাখছোঁ এখন ৰখা নাই কাৰণ আপি দেখিলে গাইজ মোৰ চকুত টিপ মাৰা যায় কাৰণ এইটো দি যায় সেইকাৰণে মই গাইজ এখন ৰাখছোঁ তই ভাংছা তুই এটা পাগলে মই পাগল তোৰ লগত থাকি থাকি মই পাগল আৰু মই পাগল মানে মইয়ে পাগল নহয় মই পাগলে মই পাগল মই ভাল মই পাগল ভাই মই পাগল তই পাগল নহয় মই পাগল তই পাগলৰ লগত থাকবা নালাগে আজিৰ হৈছে আৰু বাছ আজিৰ পৰা নাই তোৰ লগত ব্লগ চাম এই তই ইমান বেকা কি হয় চিধা কথা ক'ব নোৱাৰা মানে চিধা হ'ব নোৱাৰা তই মই তোৰ কথা কওঁ তোক তিনিটা গাজাল দিয়া হ'ল ভাই। এটা চিধা এটা বেকা আৰু এটা অলপমান হালি আছে তোক কোনটো গাজাল মাৰিবি মই চিধাটোত মাৰিম দুনিয়াৰ 99% মানুহে চিধাটোতে মাৰিব তো ভাই সেইয়ে কথা ইমানো চিধা নহবি যাতে তোক গোটেইয়ে মাৰি থৈ যায় উল্টা উল্টাকে আলে বালে ঘূৰি থাকিলেতো নহ'ব না চাব পাৰে এয়া হ'ল টিহুৰ ৰাতিৰ অৱস্থা পৰিৱেশটো চাই লওক মানে কিমান মানুহ হৈছে মানে গোটেই বজাৰ কৰিব ওলাই আহিছে আৰু তো গাইজ ডাইৰেক্ট ঘৰতে লগ পাইছোঁ দিয়ক তো মানে গাইজ কি হ'ল কালি আৰু ৰাতি আৰু ভিডিঅ' চিডিঅ' কৰা নহ'ল কাৰণ উৰুকা আছিল তো জানোৱেই আমি আৰু গোটেই মানে এনজয় কৰি আছিলোঁ আৰু সেইকাৰণে ভিডিঅ' চিডিঅ' কৰা নহ'ল আৰু ভিডিঅ'নো কি কৰিবি আৰু 800টা ছাবস্ক্ৰাইবাৰ আছে কিন্তু ভিউজ 80টা নহয় আৰু কি ভিডিঅ' কৰিবি তইয়ে উল্টা পাল্টা কৰা জাত বজাৰৰ ভিডিঅ' কিবা ভিডিঅ' এই বিকাশ চেত্ৰীৰ কিবা যাত্ৰা মই দিছোঁ তই দেখোন বৰ কৈছিলি কোনোবা ডাঙৰ এডিটৰ আছে এডিট কৰিব দিছে কপি ধৰিব লগে মাৰছি গান চান দিছা 2000 চেনেলটো বৰবাদ কৰিছা ক'ত ভিউজ আহে ভিউজ চা 139টা ভিউজ এই মোটামুটি 13-14 ঘণ্টাত ইনকে আৰু ভিডিঅ' বনাব মানে কি কোনোবাই ভিডিঅ' যা এতিয়া তই আৰু এইগিলা মোবাইল চোবাইল আপলোড দেখাব লগা নাই প্ৰথমতে এইগিলাখান কথা নাথাকবা গান চান দিবি তই আৰু মোক সেই ক সেইটো মোৰ দোষ সেইটো মোৰ দোষ তোৰেনো সেইটো মোৰ কিনকে দোষ মোৰে দোষ দে নহয় মোৰ দোষ দে মোৰ দোষ তোৰ দোষ নহয় মোৰ দোষ গান দিবি তই কিবা দিবি তই সেইটো মোৰে দোষ দে নহয় মোৰ দোষ মই মানছো যে মোৰ দোষ উল্টা পাল্টা তই দিবি আৰু মোৰে দোষ হয় যা নকৰো যা আজিৰ পৰা ভিডিঅ' নকৰো যা